নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিৰ জৰিয়তে দশম শ্ৰেণীৰ অংক বিষয়ৰ ত্ৰিকোণমিতিৰ প্ৰয়োগ পাঠটিৰ দ্বিতীয় খণ্ড তোমালোকলৈ আগবঢ়াম। যিহেতু পাঠটি অলপ দীঘল, গতিকে আমি ইয়াক খণ্ড হিচাপে দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰে প্ৰথম খণ্ড আমি কিছুদিন পূৰ্বে আমাৰ ইউটিউব চেনেলৰ জৰিয়তে তোমালোকলৈ আগবঢ়াইছিলোঁ। যিসকলে ইতিমধ্যে ভিডিঅ'টি চাইছা, তোমালোকক আমাৰ ফালৰ পৰা বহুত ধন্যবাদ। আৰু যিসকলে এতিয়ালৈ চোৱা নাই, তোমালোকেও ভিডিঅ'টি চাই ল'বা। লিংক ডেছক্ৰিপশ্যনত আছে। তেতিয়াহে এই আজি বুজোৱাখিনিও তোমালোকে ভালকৈ বুজি পাবা, নহয় জানো? গতিকে আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'সমূহৰ পৰা অতি লাভৱান হ'বা। এতিয়া আহাচোন আজিৰ এই দ্বিতীয় খণ্ডটি আৰম্ভ কৰোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। যোৱা ক্লাছত আমি 9.1 এক্সাৰচাইজটো আমি আৰম্ভ কৰিছিলোঁ। আমি যোৱাটো এক্সাৰচাইজ আমি বেছিকেইটা অংক কৰা নাছিলোঁ, মাত্ৰ দুটা অংক কৰিছিলোঁ আৰু এটা এক্সাম্পল কৰিছিলোঁ। আমি বেছিকৈ অংক এইটো কাৰণে কৰা নাছিলোঁ, কাৰণ ফাৰ্ষ্ট তোমালোকে এইটো এক্সাৰচাইজ পাইছা, গতিকে তোমালোকৰ হয়তো কিবা অসুবিধা হ'ব পাৰে, তাৰ বাবে আমি কমকৈ কৰিছিলোঁ। যিবিলাকে এই ভিডিঅ'টো চোৱা নাছিলে তেওঁলোকে ভিডিঅ'টো চাই ল'বা। এতিয়া আমি 9.1ৰ বাকীকেইটা অংক আজি চাওঁ, কিমানলৈ কৰিব পাৰোঁ। অংককেইটা অলপ দীঘল হয়, তাৰ বাবে হয়তো আমাক অলপ বেছি সময়ৰ প্ৰয়োজন হ'ব। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম। তোমালোকক মই কুৱেশ্যনটো দেখাই দিছোঁ। কুৱেশ্যনটো অলপ দীঘল হয়, ইমানবিলাক লিখি থাকিব নোৱাৰিম আমি। তোমালোকে নিজৰ কিতাপত চাই ল'বা, মই তোমালোকক দেখুৱাই দিছোঁ। তোমালোকে ভিডিঅ' পজ কৰি কুৱেশ্যনটো চাই ল'বা। এইটো হৈছে 3 নম্বৰ কুৱেশ্যন। আজি আমি অলপ সোনকালে কৰিম অংকবিলাক। যোৱাটো ক্লাছ আমাৰ প্ৰথম ক্লাছ আছিল বাবে আমি সেইটো অলপ লাহে কৰিছিলোঁ, কিন্তু এইটো আমি অলপ খৰকৈ কৰিবলৈ চেষ্টা কৰিম। এক্সাৰচাইজ 9.1 আমি 3 নম্বৰ অংকটো ষ্টাৰ্ট কৰিম। ইয়াত আছে যে এজনী ঠিকা কাম কৰা ছোৱালীয়ে ল'ৰা ছোৱালীৰ বাবে খেলিবলৈ এখন বাগিচাত 2খন শ্লাইড স্থাপন কৰাৰ আঁচনি লয়। অৰ্থাৎ এজনী ছোৱালী আছে, ছোৱালীজনী এখন ধৰি লোৱা এখন পাৰ্ক আছে আৰু পাৰ্কত সেই ছোৱালীজনীয়ে ঠিকা কাম কৰে। পাৰ্কৰ গোটেইখিনি দায়িত্ব, ডেক'ৰেশ্যনৰ দায়িত্ব তেওঁক দি দিছে। গতিকে এটাও 2খন শ্লাইড বনাব। তোমালোকে যে দেখিছা এনেকুৱা ইফালৰ পৰা চিট এনেকৈ উঠি আহে আৰু এইটো ছাইডত এনেকৈ ল'ৰা ছোৱালীবিলাকে নামি আহে, তেনেকুৱা শ্লাইড তেওঁলোকে 2খন বনোৱাৰ আঁচনি গ্ৰহণ কৰিছে। 5 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বাবে 2খন শ্লাইড বনাব। এখন হৈছে যিখন 1 নম্বৰ শ্লাইড হৈছে, সেইখন হ'ব 5 বছৰৰ ল'ৰা ছোৱালীৰ বাবে 5 বছৰৰ বয়সৰ তলৰ। আৰু 2 নম্বৰ এখন তেওঁলোকে লৈছে যে সেইখনত 30 ডিগ্ৰী কোণত হালি থাকে। আচ্ছা, আৰু এটা কথা কৈ দিওঁ, যিখন ফাৰ্ষ্ট শ্লাইড আছিলে 5 বছৰৰ বয়সৰ তলৰ ল'ৰা ছোৱালীক, সেইখনৰ শীৰ্ষ 1.5 মিটাৰ উচ্চতাত। 1.5 মিটাৰ উচ্চতাত। ধৰা হ'ল এইখন এখন শ্লাইড আৰু ইয়াৰ যিটো উচ্চতা, সেই উচ্চতা হৈছে 1.5 মিটাৰ। এইখন শ্লাইড হৈছে তোমালোকৰ 5 বছৰ ল'ৰা ছোৱালীৰ তলৰ বাবে আৰু ভূমিৰ লগত 30 ডিগ্ৰী এংগলত হালি থাকে। আৰু এই এংগলটো হৈছে 30 ডিগ্ৰী। ইয়াতে ট্ৰাইংগলটোত একো নামাকৰণ কৰি দিয়া নাই, পিছত তোমালোকক ভালদৰে আঁকি দেখুৱাম। এতিয়া মই তোমালোকক জাষ্ট বুজাবৰ বাবে কৈ আছোঁ কথাখিনি, তোমালোকে এইবাৰ বুজি লোৱা, তাৰপাছত আমি ভালদৰে ডায়েগ্ৰাম ড্ৰ কৰিম। ইয়াৰ পাছত আৰু যিখন আছে 2 নম্বৰ শ্লাইড এখন আছে, তাত ডাঙৰ ল'ৰা ছোৱালীৰ বাবে, অৰ্থাৎ তোমালোকৰ বাবে, তোমালোকতো 5 বছৰৰ ওপৰত হৈছে, তোমালোকৰ বাবে বনাব, মোৰ বাবে বনাব, আৰু বেলেগ যিমান আছে ডাঙৰবিলাকৰ বাবে তেওঁলোকৰ বাবে বনাব। আৰু 3 মিটাৰ উচ্চতা, এখন আছিলে 1.5 মিটাৰ আৰু দুগুণ উচ্চতা, ইয়াতে 3 মিটাৰ উচ্চতাত এখন 3 মিটাৰ ওখ, অৰ্থাৎ 1.5 মিটাৰ এনেকৈ খটখটিৰে উঠি যাব লাগিব, ষ্টেপেৰে উঠি যায়, এনেকৈ ল'ৰা ছোৱালীয়ে এনেকৈ নামি আহিব, আৰু ইয়াতে ডাঙৰ মানুহবিলাকে 3 মিটাৰ উঠি যাব আৰু তাৰপাছত এনেকৈ নামি আহিব। আৰু ইয়াৰ এংগলটো ভূমিৰ লগত 60 ডিগ্ৰী। প্ৰতিটো ক্ষেত্ৰতে শ্লাইডৰ দৈৰ্ঘ্য কিমান হোৱা উচিত। আৰু এইখন হৈছে আমাৰ শ্লাইড, এইখন হৈছে আমাৰ শ্লাইড। তোমালোকে শ্লাইড দেখিছাই যে এইফালে এনেকৈ উঠি গ'ল, ধৰা হ'ল এজন সৰু ল'ৰা, এজন এইফালে উঠি গ'ল আৰু এইফালেৰে নামি আহিল। এইখন হৈছে শ্লাইড আৰু ইয়াতে ষ্টেপবিলাক থাকে। এতিয়া আমাক সুধিছে যে
দুয়োটা ক্ষেত্ৰতে স্লাইডৰ দৈৰ্ঘ্য কিমান অৰ্থাৎ ইয়াৰ দৈৰ্ঘ্য কিমান আৰু এইখন স্লাইডৰ ক্ষেত্ৰত ইয়াৰ দৈৰ্ঘ্য কিমান এতিয়া আমি ভালদৰে ৰাখি লওঁ ডায়াগ্ৰামটো এখন আছে তোমালোকৰ সৰু ল'ৰা ছোৱালীৰ বাবে এখন অলপ আগত আঁকি দিওঁ 1.5 মিটাৰ অৰ্থাৎ এটো যদি আমি এ এংগল লওঁ এটো আমি বি লওঁ আৰু এটো সি লওঁ BC দৈৰ্ঘ্য হৈছে 1.5 মিটাৰ আৰু এইটো এংগল হৈছে 30 ডিগ্ৰী তাৰ পাছত আৰু এখন স্লাইড দিয়া আছে সেইখন ডাঙৰ মানুহৰ বাবে এখন তোমালোকৰ বাবে আৰু ইয়াত দৈৰ্ঘ্য আছে 3 মিটাৰ আৰু এংগল দিয়া আছে 60 ডিগ্ৰী এটো আমি লওঁ এ বি আৰু সি বি এংগলটো 90 ডিগ্ৰী এতিয়া আমি ফাৰ্স্ট প্ৰথমখনৰ ক্ষেত্ৰত চাই লওঁ যেটো 1 নম্বৰ চিত্ৰ কও আৰু এটো 2 নম্বৰ চিত্ৰ কও ফাৰ্স্ট ডায়াগ্ৰামৰ পৰা আমি চাই লওঁ যে AC দৈৰ্ঘ্য কিমান হ'ব আৰু তাৰ পাছত আমি চাম 2 নম্বৰ খনত AC দৈৰ্ঘ্য কিমান হ'ব তে তোমালোকে দেখিবা 1 নম্বৰ স্লাইডৰ ক্ষেত্ৰত BC = 1.5 মিটাৰ আৰু যি এংগল দিয়া আছে এই এংগলটো 30 ডিগ্ৰী ঠিক আছে তোমালোকে এনেকুৱা অংক আগতে কৰি আহিছে যে এইটো এংগল দিয়া আছে এইডাল বাহু দিয়া আছে তাৰ পাছত আমাক AC উলিয়াব দিছে এইটো অংক কেনেকৈ কৰিব লাগিব আমি জানো যে AC তোমালোকৰ সব BC / AC অৰ্থাৎ পাৰপেন্ডিকুলাৰ হাইপোটেনিউজৰ যেটো ৰেশিও হ'ব পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিউজ যেটো ৰেশিও হ'ব সেই ৰেশিওটো হৈছে সাইনৰ ৰেশিও গতিকে তোমালোকে ইয়াত লিখি দিবা sin A = BC / AC sin A আমাক দি আছে 30 ডিগ্ৰী গতিকে আমি 30 ডিগ্ৰী পাতি দিলো তোমালোকে ইয়াৰ পিছৰ লাইনত কৰিবা মই একেটা লাইনতে দেখুৱাই দিছো মোৰ অংকটো কৰিব যোৱা নাই অংকটো মই তোমালোকক শিকাব যাই আছো গতিকে মই ইমানখিনি মেইনটেইন কৰা নাই ডিসিপ্লিন সেইখিনি তোমালোকে মেইনটেইন কৰিবা তাৰ পাছত এতিয়া সব BC আমাক দি আছে 1.5 মই ইয়াতে লিখিছো 1.5 আৰু AC আমাক উলিয়াব দিছে AC জায়গা তোমালোকে এনেকে H লিখি দিব পাৰা আৰু নিলিখিলে নাই সেইটো তোমালোকৰ কথা এটা আমি sin 30 ভ্যালু চাও sin 30 ভ্যালু হৈছে হাফ 1.5 আৰু AC এতিয়া যদি আমি এনেকে পূৰণ কৰো ক্ৰস মাল্টিপ্লিকেশন যদি কৰো তেতিয়া হলে আমি AC আৰু 1 যেতিয়া পূৰণ হ'ব তেতিয়া হ'ব AC আৰু 2 * 1.5 পূৰণ কৰিলে আমি পাম 3 অৰ্থাৎ প্ৰথমখন স্লাইডৰ যি দৈৰ্ঘ্য সেই স্লাইডৰ দৈৰ্ঘ্য হৈছে 3 মিটাৰ ইয়াৰ পাছত এতিয়া আমি 2 নম্বৰ খানৰ বাবে চাও 2 নম্বৰ স্লাইডখনৰ বাবে চাও কি হ'ব 2 নম্বৰ স্লাইডখনৰ বাবে তোমালোকে লিখিবা 2 নম্বৰ স্লাইডখনৰ বাবে BC = 3 মিটাৰ এংগলটো আমাৰ দিয়া আছে 60 ডিগ্ৰী তাৰ পাছত আমি উলিয়াব লাগে AC ঠিক একেদৰে তোমালোকে কৰিব পাৰিবা যে sin ইয়াতে 60 ডিগ্ৰী হ'ব sin 60 ডিগ্ৰী BC / AC sin 60 ডিগ্ৰী ভ্যালু হৈছে √3/2 ইয়াতে হ'ব √3AC = 6 ইয়াতে দেখুৱাই দিছো আৰু এটা লাইন ইয়াতে লিখি দিও AC = 6/√3 এতিয়া AC হৈছে 6/√3 মিটাৰ এটো তোমালোকৰ এনসাৰ কিন্তু তোমালোকে যদি তোমালোকৰ উত্তৰমালাত চোৱা তেনে হলে উত্তৰ তোমালোকে বেলেগ পাবা কেনেকৈ হেতু হয় মই তোমালোকক হেতু দেখুৱাই দিছো AC = আসলতে এনসিআরটি কিতাবৰ লগতে যে উত্তৰটো মিলিব লাগিব হেতু নহয় তোমালোকে এটো স্টেপত অংকটো এৰিলে হৈ যাব 6ক এটো 6 আমি 6ক লিখিব পাৰো 2 * 3 আৰু তলত আছে √3 ৰে যদি আমি √3 কেনসেল কৰো √3 হ'ব গতিকে এনসাৰটো হ'ব 2√3 এইটো এনসাৰ আছে আমাৰ এনসিআরটি কিতাবত তোমালোকে এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়াতো তোমালোকৰ স্কুল বন্ধ হৈ আছে তোমালোকে হয়তো অনলাইন ক্লাছ কৰি আছা সকলোৱে অনলাইন ক্লাছে কৰি থাকিবা অনলাইন ক্লাছৰ বাহানা লৈ তোমালোকে FB WhatsApp এইবিলাক চলাই নাথাকিবা তোমালোকে ইউটিউবত ভিডিও চাবা ভাল ভিডিও চাবা ষ্টাডি ৰিলেটেড ভিডিও চাবা তোমালোকৰে লাভ হ'ব WhatsApp আৰু Facebook তোমালোকে পিছতো চলাব পাৰিবা আগতে মেট্ৰিকটো ভালকৈ দি লোৱা কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাবা আকৌ মই তোমালোকৰ ভালৰ কাৰণেই কৈ দিলো এটা আমি 4 নম্বৰ কোৱেশ্চনটো চাম 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা আমি এটা স্তম্ভ ললো
ধৰা হ'ল এইটো এটা স্তম্ভ আৰু এইটো স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত এই স্তম্ভৰ এইটো হৈছে পাদবিন্দু আৰু এইটো হৈছে শীৰ্ষবিন্দু ঠিক আছে শীৰ্ষবিন্দু কেনেকৈ কাৰ চিনেৰে দেখুৱাই দিলোঁ এই পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত এনেকৈ 30 মিটাৰ আঁতৰত ইয়াৰ ডিষ্টেঞ্চ হৈছে এইখিনি 30 মিটাৰ আঁতৰত ভূমিৰ এটা বিন্দুৰ পৰা শীৰ্ষৰ উত্থানকোণ 30 ডিগ্ৰী অৰ্থাৎ এইটো কথা কৈছে যে 30 ডিগ্ৰী আঁতৰত এটা বিন্দুৰ পৰা এইটো 30 ডিগ্ৰী আৰু ইয়াৰ এটা বিন্দুৰ পৰা উত্থানকোণ হৈছে তোমাৰ 30 মিটাৰ আঁতৰত এটা বিন্দু আছে আৰু এই বিন্দুটোৰ এইটো উত্থানকোণ হৈছে 30 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা অৰ্থাৎ আমি যদি এইটো এ বি চি এনেকৈ ত্ৰিভুজ নামকৰণ কৰি লওঁ এইটো এংগল বি ধৰি লওঁ এইটো অংকত একোৱে নাই তোমালোকে ইমানকেইটা অংক কৰি আহিছা গতিকে এইটো অংক নিজে নিজে ট্ৰাই কৰা তোমালোকে অংকটো পাৰিবা যদি নোৱাৰা তেতিয়াহ'লে অংকটো এবাৰ চাই লোৱা কিন্তু আগতে কৰি অহা হিচাপে তোমালোকে যদি বুজি পাইছা আগৰ অংককেইটা তেনেহ'লে এইটো অংক তোমালোকে নিশ্চয় কৰিব পাৰিবা এতিয়া চোৱা বিচি আমাক উলিয়াব দিছে বিচি হৈছে তোমালোকৰ স্তম্ভৰ উচ্চতা তাৰ পাছত তোমালোকক দিয়া আছে এবি দিয়া আছে 30 মিটাৰ আসলতে এইটো এটা ভূমি হয় আৰু এখন ভূমি হয় আৰু ভূমিৰ এটা বিন্দুৰ পৰা উত্থানকোণ বুলি কৈছে তাৰ পাছত চোৱা আমাক এংগল এ দিয়া আছে 30 ডিগ্ৰী এটা এংগল দিয়া আছে এডাল বাহু দিয়া আছে ইয়াৰ পাছত আৰু কি লাগে তোমাক একোৱে নালাগে দুটা বস্তু আমাক দিয়া আছে এটি বস্তুত এংগল এটা দিয়া আছে আৰু বাহু এডাল দৈৰ্ঘ্য দিয়া আছে আৰু ত্ৰিকোণমিতিত আমি যেতিয়া আন এডাল বাহুৰ দৈৰ্ঘ্য উলিয়াব যাম তেতিয়াহ'লেতো আমাক আৰু একো দৰকাৰেই নাই ত্ৰিকোণমিতিক ৰেচিঅ' কেইটা মনত ৰাখিবা এংগুলৰ ভেলু কেইটা মনত ৰাখিবা তাৰ পাছত তোমালোকে এই অংকটো যদি কৰিব নোৱাৰা তেতিয়াহ'লে কি কম আৰু তোমালোকে পাৰিবা এইটো কৰিব নোৱাৰা কথাই নাই এতিয়া চোৱা এইটো এংগল সাপেক্ষে এইটো হৈছে বেছ আৰু এইটো হৈছে পাৰপেণ্ডিকুলাৰ তোমালোকক আগতে এইটো মই শিকাই দিছিলোঁ ট্ৰিকটো যদি মনত নাই তেতিয়া ট্ৰিকটো ইউজ কৰিব পৰা ফাৰ্ষ্ট ক্লাছতে তোমালোকক শিকাই দিছোঁ এইটো সাইন এইটো কস এনেকৈ আছে টেন কট এতিয়া চোৱা আমাক p/b লাগে অথবা b/p লাগে আমি p/b চাম অথবা b/p চাম সৰি এইটো b হয় এতিয়া চোৱা p/b এইটো 10 তোমালোকে জানাই যে এইটো এংগল সাপেক্ষে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ এইটো হ'ব তোমাৰ 10 ৰ ৰেচিঅ এতিয়া আমি 30 ডিগ্ৰী এংগল সাপেক্ষে 10 ৰ ৰেচিঅটো ওলাম ইয়াতে 10a লিখিবা 10a ইকুয়াল টু bc বাই ab 10 এৰ জায়গাত মই লিখি দিলোঁ 30 ডিগ্ৰী bc আমি উলিয়াব লাগে h লিখি দিব পাৰা কোনো কথা নাই আৰু ab ৰ ভ্যালু আমাক দিয়া আছে 30 মিটাৰ আমি যেতিয়া 30 ডিগ্ৰীৰ ভ্যালু উলিয়াম 30 ডিগ্ৰীৰ ভ্যালু হৈছে 1/√3 bc h লিখি দিলোঁ তোমালোকে লিখিব পাৰা নিলিখিব পাৰা তাৰ পাছত তলত আহিব 30 এতিয়া এনেকৈ পূৰণ কৰছ পূৰণ কৰিব লাগিব কৰছ পূৰণ কৰিলে চাবা 30 × 1 30 এইটো পিছত লিখি দিম চোৱা h × √3 √3h ইকুয়াল টু 30 × 1 30 তাৰ পাছত চোৱা h লাগে আমাক গতিকে আমি √3 টো সেইফালে পঠাই দিম h ৰ লগত এইফালে √3 টো পূৰণ হৈ আছে গতিকে এইফালে গ'লে পূৰণ হৈ যাব ঠিক আছে তাৰ পাছত এইটোৱে হৈছে এনসাৰ কিন্তু যদি তোমালোকে কিতাপৰ এনসাৰৰ লগত মিলাব খোজা তেনেহলে আৰু এটা স্টেপ কৰিব লাগিব স্টেপটোত বেলেগ একো কৰিব নালাগে এটোটো এনসাৰ ইয়াতে হৈ গ'ল h = 30/√3 মিটাৰ কিন্তু কিতাপৰ এনসাৰটো যদি মিলাব যোৱা ইয়াতে আছিল √3 ইয়াৰ লগত আমি আৰু এটা √3 তলতো পূৰণ কৰি দিম আৰু এটা √3 ওপৰতো 30 লগত পূৰণ কৰি দিম এতিয়া √3 আৰু √3 যদি আমি পূৰণ কৰো এনসাৰ হ'ব 3 তোমালোকে জানাই যে √3 যদি আমি হোল স্কয়াৰ কৰি দিও তেতিয়া হল 3 আহিব এনসাৰ আৰু 30 আৰু √3 এতিয়া চোৱা 3 ৰে যদি আমি 30 কেনসেল কৰো 10 থাকিব গতিকে এনসাৰ হ'ব 10 √3 5 নম্বৰ কোৱেশ্চন কৰিম
এইটো এনসাৰ তোমালোকক মই নিজে উলিয়াব দিছিলোঁ ফাৰ্ষ্ট যদি উলিয়াব পাৰিছা বহুতেই ভাল কথা যদি উলিয়াব পৰা নাই তেতিয়া কোনো কথা নাই ট্ৰাই কৰি থকা চেষ্টাৰ অসাধ্য একো নাই বুলি অসমীয়াত এষাৰ কথা আছে চেষ্টা কৰি থকা চেষ্টা কৰিলে নিশ্চয় পাৰিবা নোৱাৰাৰ কথা নাই এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো কৰিম ঠিক একেদৰে তোমালোকে যেনেদৰে 4 নম্বৰ কুৱেশ্যনটো নিজে ট্ৰাই কৰিছিলা ঠিক তেনেদৰে 5 নম্বৰ কুৱেশ্যনটো ট্ৰাই কৰিবা মই তোমালোকক 5 নম্বৰ কুৱেশ্যনটো এবাৰ দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি কুৱেশ্যনটো পঢ়ি ল'বা ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতাত চিলা এটা উৰি আছে এখন হৈছে ভূমি অৰ্থাৎ আমাৰ মাটি ইয়াতে তুমি এনেকৈ ৰৈ আছা আৰু ইয়াতে দেখিছা যে ইয়াতে চিলা এটা উৰি আছে চিলাখন লগত সংলগ্ন সূতাডাল ভূমিৰ এটা বিন্দুত অস্থায়ীভাৱে গাঁঠি দিয়া হ'ল তুমি এইটো সাইডৰ পৰা যদি চিলাটো উৰুৱাই আছিলা তোমাৰ হাতত এনেকৈ ৰছী আছে এনেকৈ চিলাখন এনেকৈ আছে ভূমিৰ লগত সূতাডালৰ হেলন কোণ 60 ডিগ্ৰী এতিয়া মই ডায়াগ্ৰামটো অঁকা নাই ভালদৰে মই তোমালোকক বুজাবৰ বাবেহে এইটো আছিলে এংগলটো দিয়া আছে তোমালোকৰ 60 ডিগ্ৰী সূতাডাল ঢিলা নহয় বুলি অৰ্থাৎ এই যে সূতাডাল আছিলে এই যে সূতাডাল এনেকুৱা নহয় আৰু ঢিলা হৈ থকা নাই সূতাডাল ঠিক এনেদৰে টান হৈ আছে সূতাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এনেকুৱা অংক তোমালোকে আগতে বহুবাৰ কৰি আহিছা ভালকৈ আমি ডায়াগ্ৰামটো ড্ৰ কৰিলোঁ ইয়াতে চিলাটো এনেকৈ উৰাই আছে আৰু মাটিৰ লগত এনেকৈ এডাল খুঁটি এডাল এটা খুঁটি এডাল আছে ইয়াতে তোমাক এনে দেখাই দিছোঁ খুঁটি এডালত এই সূতাডাল আনি গাঁঠি দিছে আৰু যিটো এংগল কৰিছে মাটিৰ লগত এই খুঁটিটোৰ লগত গাঁঠি দিওঁতে সূতাডালে যিটো এংগল কৰিছে আৰু সেই এংগলটো হৈছে 60 ডিগ্ৰী আৰু 60 মিটাৰ উচ্চতাত উৰি আছে চিলাটো 60 মিটাৰ উচ্চতা এতিয়া মই কৈছে এইখিনি মাটি হয় মাটিত এনেকৈ সূতা এডাল পুতিছে আৰু তাৰপিছত চিলাটো গাঁঠি থৈ দিছে চিলাটো উৰাই থাকিব মন নাই ল'ৰাজনৰ তেনেকুৱাই চাগে সেইকাৰণে ইয়াতে গাঁঠি থৈ দিছে ভাত খাব গৈছে চাগে সূতাডাল ইয়াতে গাঁঠি থৈ দি আচ্ছা যিয়ে নহওক সেইটো আমাৰ মতলব নাই কি কৰিব গৈছে এতিয়া আমাক কুৱেশ্যনটো সলভ কৰিব লাগে সেইটো হৈছে আমাৰ মেইন উদ্দেশ্য এতিয়া চোৱা আমি যদি এটা নামকৰণ কৰি লওঁ ABC এংগল এ 60 ডিগ্ৰী তোমালোকক দিয়া আছে তাৰপাছত দিয়া আছে তোমালোকক BC 60 মিটাৰ আৰু উলিয়াব দিছে এই ৰছীডালৰ দৈৰ্ঘ্য তোমালোকক হয়তো মই আৰু এইটো অংক শিকাই দিবই নালাগে তোমালোকে ইতিমধ্যে হয়তো এনসাৰ উলিয়াই দিছাই যে এইটো অংকৰ এনসাৰ কি হ'ব ইয়াৰ আগৰ অংককেইটা তোমালোকে ইমান ধুনীয়াকৈ শিকিছা গতিকে এইটো অংক নোৱাৰাৰ কোনো কথাই নাই এতিয়া আমি এইটো এংগল সাপেক্ষে এইটো হৈছে H আৰু এইটো হৈছে P/H ৰ ৰেচিঅ'টো হৈছে সাইনৰ ৰেচিঅ' গতিকে সাইন A = P/H অৰ্থাৎ P ৰ জায়গাত আমি BC লিখি দিওঁ আৰু H ৰ জায়গাত আমি AB টো লিখি দিওঁ ইয়াত সূতাৰ দৈৰ্ঘ্য হৈছে AB ইয়াত AB সূতাৰ দৈৰ্ঘ্য আৰু আমাক সূতাৰ দৈৰ্ঘ্যটোৱে উলিয়াব দিছে এই এংগলৰ ভ্যালু আমাক দিয়া আছে 60 ডিগ্ৰী আমি এটা বহাই দিলোঁ তাৰপাছত আমাক BC ৰ ভ্যালু আমাক দিয়া আছে 60 পাও এই দুটা মিলাই দিছে তোমালোকক তাৰপাছত AB ভ্যালু আমি উলিয়াব লাগে তোমালোকে AB জায়গাত ইয়াতে L ল'ব পৰা যি লোৱা তোমালোকৰ এইটো নিজৰ ইচ্ছা তোমালোকে একো নললেও কোনো কথা নাই sin 60 ডিগ্ৰী এটা sin 60 ডিগ্ৰী ভ্যালু কিমান √3/2 তালিকাখন যদি মনত নাই তেনেহলে সোনকালে মনত কৰি লবা 60 divided by AB 60 আৰু 2 আমি পূৰণ কৰিম √3 আৰু AB পূৰণ কৰিম √3 আৰু AB যদি আমি পূৰণ কৰোঁ √3 AB equal to 60 আৰু 2 পূৰণ কৰিলে 120 হ'ব গতিকে AB equal to অৰ্থাৎ সূতাডালৰ দৈৰ্ঘ্য 120 divided by √3 উত্তৰ তোমালোকৰ হৈ গ'ল কিন্তু তোমালোকে যেতিয়া কিতাপত চাবা চাইফালে তোমালোকে দুখ কৰিবা উত্তৰটো কিতাপৰ লগত মিলা নাই গতিকে আমি উত্তৰটো কিতাপৰ লগত মিলাব লাগিব নিমিলালে কোনো কথা নাই কিন্তু তোমাৰ মনৰ সন্তুষ্টিৰ কাৰণে হয়তো তোমাৰ ৰাতি ঘুমতি নাহিব পাৰে এনসাৰটো মিলা নাই গতিকে ইয়াতো এটা ৰুথি পূৰণ কৰিবা ওপৰতো এটা ৰুথি পূৰণ কৰিবা যেতিয়া ৰুথি পূৰণ কৰিলে ওপৰত তলত থাকিব 3 আৰু ওপৰত হ'ব 120 √3
3 ৰে যেতিয়া 120 কেনসেল কৰিবা তেতিয়া হ'ব 40 আৰু √3 ইয়াতে আছে 40 √3 এইটো হৈছে তোমালোকৰ এনসাৰ এইটো এনসাৰ তোমালোকৰ কিতাপতো আছে এইটো এনসাৰ তোমালোকে নিজে উলিয়াব পাৰিবা ঠিক আছে এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটোৰ ফালে আগবাঢ়িছো 6 নম্বৰ কোৱেশ্চনটো তোমালোকক এবাৰ দেখাই লও তোমালোকে ভিডিওটো পজ কৰি কোৱেশ্চনটো পঢ়ি লবা 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে 1.5 মিটাৰ ওখ লৰা এজনে ইয়াতে এজন লৰা আছে লৰাজন 1.5 মিটাৰ ওখ 30 মিটাৰ ওখ অট্টালিকা লৰাজনৰ কাষতে এটা 30 মিটাৰ ওখ অট্টালিকা এটা আছে এটো অট্টালিকা এটো বুৰ্জ খালিফা 30 মিটাৰ ওখ তাৰপাছত দিয়া আছে যে তেওঁ অট্টালিকাটোৰ ফালে খোজ কঢ়াৰ লগে লগে তেওঁৰ চকুৰ পৰা অট্টালিকাটোৰ শীৰ্ষলৈ উঠন কোণ 30 ৰ পৰা 60 ডিগ্ৰীলৈ বাঢ়ে অৰ্থাৎ লৰাজনে যেতিয়া এই দুটা লৰাজনৰ চকু লৰাজনে যেতিয়া অট্টালিকাটোলৈ চাই আছিল তেতিয়া ফাৰ্ষ্ট উঠন কোণ আছিল 30 ডিগ্ৰী তাৰপাছত লৰাজনে অলপ আগবাঢ়ি গ'ল এনেদৰে চালে লৰাজনে তেতিয়া এংগল হল তোমাৰ 30 ডিগ্ৰী তাৰ পাছত লৰাজনে অলপ আগবাঢ়ি গ'ল আৰু তাৰ পাছত যেতিয়া চালে তেতিয়া এংগল হল 60 ডিগ্ৰী ডায়াগ্ৰামটো আকৌ এবাৰ আঁকিম ভালদৰে এতিয়া জাস্ট তোমালোকক বুজাই দিবৰ বাবে আঁকিছো 60 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা মাজৰ এইখিনি গ্যাপ কি হ'ল তোমালোকে যদি ভালদৰে লক্ষ্য কৰা যে লৰাজন 1.5 মিটাৰ ওখ কিন্তু লৰাজনৰ চকুৰেহে চাব ভৰিৰেটো নেচায় গতিকে ভৰিৰ পৰা এই চকুলৈকে যিখিনি দৈৰ্ঘ্য সেইখিনি দৈৰ্ঘ্য চকুৰ পৰা উঠন কোণ বুলি কৈছে গতিকে এইটো শীৰ্ষলৈ উঠন কোণ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ অৰ্থাৎ এনেকৈ চাওঁতে তেওঁ পালে ফাৰ্ষ্ট 30 ডিগ্ৰী তাৰ পাছত আকৌ চাওঁতে পালে 60 ডিগ্ৰী গতিকে এইখিনি ডিষ্টেন্স তেওঁৰ হাইটটো আৰু তেওঁ এইটো বিন্দুৰ পৰা এইটো বিন্দুলৈ গ'ল এইটো বিন্দুৰ পৰা এইটো বিন্দুলৈ এনেকৈ খোজ কাঢ়ি গ'ল তাৰপিছত আকৌ এইটো বিন্দুৰ পৰা চালে 60 ডিগ্ৰী দেখাবলে এতিয়া আমাৰ কোৱেশ্চনটো সুধিছে যে তেওঁ কিমানখিনি গ'ল তেওঁ কিমানখিনি দূৰত্ব অতিক্ৰম কৰিলে তেওঁ এই এ বিন্দুৰ পৰা বি বিন্দুলৈ আগবাঢ়ি গ'ল যাওঁতে তেওঁৰ বিল্ডিংটোলৈ চোৱা উঠন কোণ 30 ডিগ্ৰীৰ পৰিৱৰ্তে 60 ডিগ্ৰী হ'ল প্ৰথমতে 30 ডিগ্ৰী আছিলে তাৰপিছত 60 ডিগ্ৰী হ'ল এতিয়া প্ৰশ্নটো হৈছে যে কিমানখিনি গ'ল তেওঁ এ বি যিখিনি ডিষ্টেন্স এই ডিষ্টেন্সখিনিৰ ভ্যালু কিমান সেইটো আমি উলিয়াব লাগিব এতিয়া আমি ডায়াগ্ৰামটো ভালদৰে আঁকি লওঁ এতিয়া চোৱা এইটো অট্টালিকা আৰু এইজন ধৰল এইখিনি আমাৰ ভূমি আৰু এইজন লৰা ইয়াতে থিয়া হৈ আছিল আৰু লৰাজনে চকুৰে এনেদৰে চালে ঠিক আছে চাওঁতে ফাৰ্ষ্ট 30 ডিগ্ৰী হ'ল এজন লৰা তাৰ পাছত লৰাজন খোজ কাঢ়ি ইয়ালৈকে আহিল যেতিয়া লৰাজনে ইয়ালৈকে খোজ কাঢ়ি আহিলে তাৰ পাছত আকৌ বিল্ডিংটোলৈ চাওঁতে 60 ডিগ্ৰী এংগল পালে এতিয়া চোৱা ডায়াগ্ৰামটো এইটো মই মানুহ দুজন ইয়াতে মুছি দিছো তোমালোক কনফিউজ হ'ব পৰা মানুহবিলাক দেখি মানুহজনৰ উচ্চতা আছিল আমাৰ 1.5 মিটাৰ অৰ্থাৎ এইখিনি হৈছে 1.5 মিটাৰ আৰু বিল্ডিংটোৰ উচ্চতা আছিল 30 মিটাৰ এই গোটেই বিল্ডিংটোৰ উচ্চতা আছিল কিন্তু মানুহজনৰ হাইটটো মানুহজন 1.5 মিটাৰ ওখ সেই হাইটটো বিল্ডিংটোৰ হাইটটোৰ পৰা মাইনাস কৰি দিব লাগিব অৰ্থাৎ এইখিনিৰ পৰা এই সৰু অংশখিনি আমি মাইনাস কৰি দিব লাগিব
গতিকে এইখিনি হ'ব তোমালোকৰ 30 minus 1.5 হ'ব 28.5 28.5 হ'ব এইখিনি এটা আমি নামাকৰণ দিলো তেতিয়া আমি বেছি সুবিধা হ'ব ফাৰ্স্ট আমি এইখিনিক নামাকৰণ কৰিলো এ এইটো বিন্দু আৰু এইটো বিন্দু সি ধৰো এইটো বিন্দু আমি বি ধৰো এইটো বিন্দু ডি এইটো বিন্দু ই আৰু এইটো বিন্দু ধৰো আমি এফ এটা সোৱা দেখি দেখাই দিও তোমালোকৰ সুবিধা হ'ব সিডি অৰ্থাৎ আমাৰ আছিলে বিল্ডিংটোৰ দৈৰ্ঘ্য অট্টালিকাটোৰ দৈৰ্ঘ্য আৰু অট্টালিকাটোৰ দৈৰ্ঘ্য আছিলে 30 মিটাৰ কিন্তু সোৱা এই অট্টালিকাটোৰ দৈৰ্ঘ্যৰ পৰা এইখিনি দৈৰ্ঘ্য আমি মাইনাস কৰিব লাগিব আৰু এইখিনি দৈৰ্ঘ্য হৈছে তোমাৰ এই লৰাজন 1.5 মিটাৰ ওখ লৰাজনৰ দৈৰ্ঘ্য যেতিয়া আমি 30 ৰ পৰা এতিয়া আমি কি উলিয়াম BC হ'ব তোমালোকৰ CD minus BD কি আছে BD আৰু AE সমান দেই তোমালোকৰ চোৱা BD আৰু AE সমান আৰু এই দুইটা হৈছে লৰাজনৰ উচ্চতা BD ৰ ভ্যালু হৈছে 1.5 আৰু CD ৰ ভ্যালু আমি পাইছো 30 মিটাৰ আৰু এইটো ক্যালকুলেশন কৰিলে আমি পাম 28.5 মিটাৰ এতিয়া চোৱা আমি CD ৰ ভ্যালুটো পাই গলো এইখিনি ভ্যালু আমি পাই গলো এতিয়া আমি ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটো লম A C আৰু B এতিয়া আমি A C B ত্ৰিভুজ A C B ৰ পৰা এই ডাঙৰ ত্ৰিভুজটোৰ পৰা আমি লিখিব পাৰো BC by AB ইকুয়াল টু আমি লিখিব পাৰো এইটো এংগল সাপেক্ষে A এংগল সাপেক্ষে P by B হ'ব তোমাৰ 10 ৰ ৰেশিও আৰু 10 ৰ ৰেশিও 10 30 ডিগ্ৰী কাৰণ আমি ডাঙৰ ত্ৰিভুজটো লৈছো এটো 30 ডিগ্ৰী হ'ব কিন্তু আমি যদি সৰু ত্ৰিভুজটো ললো হেতে তেতিয়া হ'ব 60 ডিগ্ৰী এই সৰু ত্ৰিভুজটো ললে হলে 60 ডিগ্ৰী কিন্তু আমি ডাঙৰ ত্ৰিভুজটো লৈছো এংগল হ'ব 30 ডিগ্ৰী এতিয়া চোৱা BC ভ্যালু আমি উলিয়ালো 28.5 BC ভ্যালু বহাই দিলো 28.5 আৰু ইয়াতে আছে তোমাৰ AB এতিয়া যদি তুমি ভালদৰে চোৱা AB দুটা পাৰ্ট লগ লাগি হৈছে এটা হৈছে তোমাৰ AF এইটো বিন্দুৰ নাম দিছিলো আমি F এটা চোৱা AF অৰ্থাৎ এইখিনি আৰু যদি আমি এইখিনি যোগ কৰো প্লাস BF AF আৰু BF যেতিয়া আমি যোগ কৰো তেতিয়া আমি পাম AB AF অৰ্থাৎ এইখিনি আৰু BF এইখিনি এই দুখিনি যেতিয়া আমি যোগ কৰি দিম তেতিয়া আমি পাম AB গোটেই AB দাল পাই যাম এতিয়া আমি AB ৰ জায়গাত এইটো লিখি দিম যে AF plus BF ইয়াৰ পাছত চোৱা AF ৰ ভ্যালু আমি পোৱা নাই BF ৰ ভ্যালু আমি পোৱা নাই এতিয়া আমি tan 30 ডিগ্ৰী ভ্যালুটো পাতিম tan 30 ডিগ্ৰী ভ্যালু 1/√3 28.5 AF plus BF এইটো ইয়াৰ লগত পূৰণ হ'ব আৰু এইটো ইয়াৰ লগত পূৰণ হ'ব AF plus BF equal to 28.5√3 ঠিক আছে এটো তোমালোকে ইকুৱেশ্যন নম্বৰ 1 দি থবা ইয়াৰ পাছত আমি সৰু ত্ৰিভুজটো চাও ইয়াৰ আৰু এটা ত্ৰিভুজ আছে এইটো ত্ৰিভুজ যেটো ত্ৰিভুজ হৈছে CF আৰু B বা BFC এইটো ত্ৰিভুজ BFC এইটো ত্ৰিভুজৰ পৰা আমি চাম
BC by BF হ'ব তোমালোকৰ tan 60 ডিগ্ৰী ইয়াতে আছে 30 ডিগ্ৰী এংগল আৰু ইয়াতে আছে 60 ডিগ্ৰী এংগল tan 60 ভ্যালু জানাই তোমালোকৰ √3 BC ভ্যালু আমি পাইছো 28.5 এইটো দৈৰ্ঘ্য তাৰ পাছত আছে BF ৰ ভ্যালু আমি পোৱা নাই এতিয়া চোৱা 28.5 ইয়াৰ লগত পূৰণ হ'ব অৰ্থাৎ √3 তল যে এটা 1 থাকে সেই 1 ৰ লগত পূৰণ হ'ব আৰু BF পূৰণ হ'ব √3 লগত গতিকে √3 BF = 28.5 গতিকে BF = 28.5 by √3 এতিয়া যদি তোমালোকে এই ইকুৱেশ্যন নম্বৰ 1 টো চোৱা ইকুৱেশ্যন নম্বৰ 1 টো তোমালোকক বুজাই দিছো যে AF plus BF এই গুটেইখিনি মিলি আমাৰ AB হৈছিল আৰু AB ৰ ভ্যালুটো আমি পাইছো 28.5 √3 কিন্তু আমাক লাগে AF যে লৰাজনে কিমান খোজ কাঢ়ি গল লৰাজনে খোজ কাঢ়ি গৈছিল এইটোৰ পৰা এইটো বিন্দুলৈ এইখিনি খোজ কাঢ়ি গৈছিল গতিকে আমাক লাগে AF লাগে গতিকে আমি AF টো ইফালে ৰাখি দিম আৰু BF টো সমান চিনৰ ইফালে গুচাই দিম গতিকে হ'ব 28.5 √3 minus BF ইকুৱেশ্যন নম্বৰ 1 দি দিবা এতিয়া BF ৰ ভ্যালুটো এই BF ৰ ভ্যালুটো আমি পাইছিলো এই BF ৰ ভ্যালুটো ইয়াতে বহাই দিলে এই 1 নম্বৰ ইকুৱেশ্যনটোত বহাই দিলে আমি आंसर পাই যাম BF ৰ ভ্যালু আমি পাইছিলো 28.5 divided by √3 এতিয়া √3 তলত আহিব ওপৰত আহিব 28.5 √3 into √3 minus 28.5 √3 into 28.5 minus 28.5 28.5 যেতিয়া কমন লবা 3 minus 1 হ'ব তলত থাকিব √3 ইয়াতে লিখি দিছো তলত থাকিব √3 3 পৰা 1 গলে থাকিব 2 into 28.5 এতিয়া চোৱা 2 into 28.5 যেতিয়া পূৰণ কৰিবা आंसर হ'ব 57 আৰু 57 divided by √3 এতিয়া চোৱা তলত আছে √3 আৰু ওপৰত আছে 57 এইটো आंसर তোমালোকৰ কিতাপত নাই তোমালোকৰ কিতাপত आंसर আছে 19 √3 এই आंसरটো পাবলৈ হলে আমি ইয়াতে এটা √3 পূৰণ কৰিম ওপৰত এটা √3 পূৰণ কৰিম তেতিয়া ইয়াতে হ'ব 3 আৰু ওপৰত হ'ব 57 √3 3 ৰে যেতিয়া আমি 57 ক ডিভাইড কৰিম তেতিয়া আমি পাম 19 গতিকে आंसर হ'ব 19 √3 এৰা পাছত 7 নম্বৰ অংকটো কৰিম 7 নম্বৰ অংকটো কৰাৰ পাছত আমি এইটো ভিডিও শেষ কৰিম আজি ইমানতে আকৌ আমি তাৰ পাছত বাকি কেইটা অংক চাম ভিডিওটো নহলে বহুত দীঘল হৈ যাব গতিকে আমি 7 নম্বৰ অংকটো কৰি বাকি কেইটা আমি পিছত কৰিম এতিয়া আমি 7 নম্বৰ অংকটো চাও 7 নম্বৰ অংকটো আপোনাক দেখাই দিছো 7 নম্বৰ অংকটোত কৈছে যে ভূমিৰ পৰা এটা বিন্দুৰ পৰা ধৰা হলে এইখিনি ভূমি তোমালোকক ফাৰ্স্ট বুজাই লও ইয়াতে এইটো ভূমি ইয়াৰে এটা বিন্দুৰ পৰা ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ অট্টালিকা ইয়াতে এটা অট্টালিকা আছে 20 মিটাৰ ওখ আৰু ইয়াৰে ওপৰত স্থাপন কৰিছে এটা পেৰক স্তম্ভ টাৱাৰ এটা আছে ইয়াতে এটো টাৱাৰ আৰু টাৱাৰটোৰ উচ্চতা দিয়া নাই আমাক 20 মিটাৰ উচ্চতাৰ অট্টালিকাটো দিয়া আছে তাৰ পাছত কৈছে যে পেৰক স্তম্ভৰ পাদবিন্দু আৰু শীৰ্ষৰ উত্থন কোণ এতিয়া চোৱা প্ৰথমতে পাদবিন্দু এইটো হৈছে পেৰক স্তম্ভৰ পাদবিন্দু আৰু এইটো হৈছে পেৰক স্তম্ভৰ শীৰ্ষবিন্দু এটা কৈছে যে পাদবিন্দুৰ উত্থন কোণ এইটো এংগল আৰু এটা কৈছে এইটো এংগল
এই দুটা এংগল কোনে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী এইটো এংগল কৈছে 45 ডিগ্ৰী আৰু এইটো এংগল কৈছে 60 ডিগ্ৰী এতিয়া এই ডায়াগ্ৰামটো আমি ভালদৰে আঁকি লওঁ অলপ সহজভাৱে এইটো তোমালোকৰ টাৱাৰ এইটো তোমালোকৰ বিল্ডিং এইটো হৈছে ভূমিৰ যিকোনো এটা বিন্দু এই বিন্দুটোৰ পৰা পেৰক স্তম্ভৰ টাৱাৰৰ শীৰ্ষৰ উঠন কোণ হৈছে 60 ডিগ্ৰী আৰু পাদবিন্দুৰ উঠন কোণ হৈছে 45 ডিগ্ৰী এইটো হৈছে 45 ডিগ্ৰী আৰু এইটো হৈছে 60 ডিগ্ৰী ABC ত্ৰিভুজেৰে আমি নামকৰণ কৰি দিলোঁ আৰু এইটো ডিৰে নামকৰণ কৰি দিলোঁ এইটো হৈছে তোমাৰ টাৱাৰ আৰু এইটো হৈছে বিল্ডিং বিল্ডিং এনেকৈ দেখুৱাই দিওঁ এইটো হৈছে বিল্ডিং আৰু ইয়াৰ বিল্ডিংটোৰ উচ্চতা দিয়া আছে 20 মিটাৰ আৰু আমাক উলিয়াব দিছে কোৱেশ্যনটোত আমাক উলিয়াব দিছে যে স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা অৰ্থাৎ এই টাৱাৰটোৰ উচ্চতা আমি নিৰ্ণয় কৰিব লাগে অৰ্থাৎ চিডিৰ উচ্চতা আমি নিৰ্ণয় কৰিব লাগে কি দিয়া আছে আমি সেইটো লিখি লওঁ ফাৰ্ষ্ট আমাক দিয়া আছে এংগল এইটো এংগল CAB এইটো এংগল আমাক দিয়া আছে 60 ডিগ্ৰী তাৰপাছত দিয়া আছে আমাক DAB কিমান ডিগ্ৰী এইটো 45 ডিগ্ৰী তাৰপাছত আমাক দিয়া আছে BD হৈছে 20 মিটাৰ এতিয়া আমি উলিয়াব লাগে CD হৈছে স্তম্ভৰ উচ্চতা এতিয়া ফাৰ্ষ্ট আমি ডাঙৰ এই ডাঙৰ ত্ৰিভুজটো লৈ লওঁ ত্ৰিভুজ ABC পৰা BC AB আৰু এইটো জানে তোমালোকে 10A আমি ডাঙৰ ত্ৰিভুজটো লৈছোঁ এই ডাঙৰ ত্ৰিভুজটোৰ এংগলটো হৈছে 60 ডিগ্ৰী এতিয়া চোৱা BCক আমি লিখিব পাৰোঁ BD প্লাছ CD তাৰ পাছত আছে ABক আমি তেনেকৈ ৰাখি দিলোঁ ইয়াৰ পাছত আছে tan 60 ডিগ্ৰী tan 60 ডিগ্ৰীৰ ভেলু আমাৰ কি √3 ABৰ ভেলু আমাক দিয়া নাই তাৰ পাছত আছে BD প্লাছ CD আমি BDৰ ভেলু পাম 20 CDৰ ভেলু আমাক দিয়া নাই AB ইয়াৰ লগত আমি পূৰণ কৰি দিম 20 প্লাছ CD ইকুৱেল টু AB √3 AB ইয়াৰ পাছত আমি AB আচ্ছা এইটো ইকুৱেশ্যনক আমি এনেকৈ ৰাখি দিওঁ এইটো ইকুৱেশ্যন আমি আৰু সলভ নকৰোঁ অৱশ্যে কৰিব পাৰা তোমালোকে আমাক CD বিচাৰিছে CD উলিয়াব দিছে গতিকে আমি CDটো ৰাখি 20টো সেইফালে মাইনাছ কৰি দিম √3AB ইকুৱেল টু আমাক CD বিচাৰিছে গতিকে আমি CDটো এইফালে ৰাখি দিম আৰু 20টো আমি সেইফালে সমান চিহ্ন সেইফালে লৈ যাম প্লাছ আছিলে ইয়াতে এইটো মাইনাছ হ'ব -20 এতিয়া এইটো ইকুৱেশ্যন নম্বৰ 1 দি দিবা এতিয়া আমি সৰু ত্ৰিভুজটো চাম সৰু ত্ৰিভুজটো অৰ্থাৎ ABD পৰা ADB সৰু ত্ৰিভুজটো চালে আমি পাম BD by AB equal to 45 ডিগ্ৰী অৰ্থাৎ tan 45 ডিগ্ৰী ভেলু হ'ব 1 ওপৰত থাকিব BD তলত থাকিব AB BD ভেলু তোমালোকে জানাই আমাক দিয়া আছে BD ভেলু 20 গতিকে AB equal to 20 এতিয়া চোৱা ইকুৱেশ্যন নম্বৰ 1ত AB ৰ ভেলু আমি বহুৱাই লম AB ৰ ভেলু পালো 20 গতিকে আমি তাৰ পাছত তোমালোকে লিখিবা ইকুৱেশ্যন নম্বৰ 1ত AB ৰ ভেলু বহুৱাই পাওঁ
a b মান বহুৱাই পাওঁ বুলি লিখিবা a b মান বহুৱাই পাওঁ a b মান 20 ইয়াতে 20 বহাই দিবা গতিকে হ'ব cd ইকুৱেল টু ইকুৱেশ্যন নম্বৰ 1 ইমপ্লাইজ cd ইকুৱেল টু এটো তোমাৰ ইকুৱেশ্যন নম্বৰ 1 root over 3ab minus 20 ab জায়গাত আমি ab টো নিলিখো ab জায়গাত আমি লিখিম 20 ঠিক আছে 20 root 3 minus 20 আমি 20 কমন আনিম root 3 minus 1 এটো হৈছে তোমালোকৰ आंसर আশা কৰিছো আজি বুজোৱাখিনি তোমালোকে ভালকৈ বুজি পালা যদি কিবা খোকোজা থাকে তেন্তে কমেন্ট বক্সত কমেন্ট কৰি তোমালোকে আমাক জনাব পাৰা আমি তোমালোকক সহায় কৰিবলৈ নিশ্চয় চেষ্টা কৰিম আগলৈ আমি আমাৰ এই ভিডিঅ'সমূহত আৰু বহুতো নতুনত্ব দিবলৈ প্ৰয়াস কৰি যাম গতিকে তোমালোকে আমাৰ ভিডিঅ'সমূহ চাই কেনেকুৱানো পোৱা তাকে জনাবলৈ একেবাৰে নাপাহৰিবা লগতে আমাৰ এই ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে জড়িত হৈ থকা আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ ফানৰ সৈতে তেন্তে আজিলৈ হ'ব ধন্যবাদ ষ্টাডি উইথ ফান